মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ ৪ৰ্থ শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ ৩ নম্বৰ পাঠত থকা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাঠটি তোমালোকৰ লগত আলোচনা কৰিম। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ১৯০৯ চনৰ ৩১ জানুৱাৰী। পিতৃ গোপাল ৰাভা, মাতৃ গেথি ৰাভা। জন্মস্থান ঢাকা, বৰ্তমান বাংলাদেশত। প্ৰাথমিক শিক্ষা ঢাকা, বৰ্তমান বাংলাদেশত। হাইস্কুলীয়া শিক্ষা তেজপুৰ। কলেজীয়া শিক্ষা কোচবিহাৰ আৰু কলিকতা, বৰ্তমানৰ কলকাতা। ৰচনাৰাজি সৰ্বমুঠ ৪৭খন গ্ৰন্থ ৰচনা কৰে। উল্লেখযোগ্য কেইখনমান গ্ৰন্থ হ'ল ভাৰতীয় সংগীত, নৃত্যকলা, বৰগীত, স্বৰলিপিসহ কৃষক, মুক্তিদেউল, কেৰুমণি থুৰীয়া, সোণপাহি, মিচিং, কনেং ইত্যাদি। বিষ্ণুপ্ৰসাদ ৰাভা এজন সৃষ্টিশীল, প্ৰতিভাসম্পন্ন আৰু তীক্ষ্ণ বুদ্ধিৰ ব্যক্তি আছিল। তেখেত একাধাৰে সুনিপুণ নৃত্যশিল্পী, বাদ্যশিল্পী, নাট্যকাৰ, সুদক্ষ অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, সুগায়ক, গীতিকাৰ আৰু সুৰকাৰ। এই গুণবোৰৰ বাবে তেখেত কলাগুৰু সন্মানেৰে সন্মানিত হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ৮ বছৰ বয়সতে ঢাকাৰ উস্তাদ কালাচান্দৰ পৰা নৃত্য আৰু অভিনয়ৰ শিক্ষা পাইছিল। ৰাছিয়াৰ বিশ্ববিখ্যাত নৃত্য পটীয়সী আনা পাভলোভাৰ পৰা নৃত্যৰ প্ৰেৰণা পাইছিল। সেই সময়ত কলিকতাত পাভলোভাৰ নৃত্য দেখি বিষ্ণুপ্ৰসাদ ৰাভা মুগ্ধ হৈ তেওঁক লগ ধৰিছিল। নৃত্যৰ লয়লাস ভংগী কেনেকৈ দিব পাৰি বুলি সোধাত পাভলোভাই কৈছিল, ভাৰতবৰ্ষত অ'ত ত'ত থকা শিলৰ মূৰ্তিৰ ভংগীমাবোৰে নৃত্যৰ উৎস। এই কথাই ৰাভাক বৰকৈ অনুপ্ৰাণিত কৰিছিল আৰু সেয়েহে তেখেতে এই দিশত গৱেষণা কৰিছিল। ১৯৪০ চনৰ কথা। কাশী হিন্দু বিশ্ববিদ্যালয়ত বিষ্ণুপ্ৰসাদ ৰাভাই ১০৮ বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। তাৰ ভিতৰত তাণ্ডৱ নৃত্যও আছিল। এই নৃত্য প্ৰদৰ্শন কৰি তেখেতে সেই সময়ৰ দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পৰা সোণৰ পদক পাইছিল। তেখেতে ভাৰত শ্ৰেষ্ঠ কলাবিদ উপাধি লাভ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সাংস্কৃতিক জীৱনৰ কেন্দ্ৰস্থল আছিল তেজপুৰৰ বাণ থিয়েটাৰ। তাত তেখেতে বিভিন্ন গীত গোৱাৰ উপৰি নাটকত অভিনয় কৰিছিল। তেখেতে কেইবাটাও ভাষা ক'ব পাৰিছিল। এই ভাষাবোৰৰ ভিতৰত অসমীয়া, গাৰো, নগা, মণিপুৰী, খাচী, মিজো, মিচিং, উৰ্দু, ভুটীয়া, নেপালী, বড়ো, বাংলা, কাৰ্বি, সংস্কৃত আদিয়েই প্ৰধান। তেখেতে বিভিন্ন প্ৰকাৰৰ বাদ্য বজাব জানিছিল। সেইবিলাকৰ ভিতৰত হাৰমনিয়াম, তবলা, এচৰাজ, অৰ্গেন, বেহেলা, চেতাৰ আদি উল্লেখযোগ্য। অসমৰ সুসন্তান এইজনা শিল্পীয়ে ১৯৬৯ চনৰ ২০ জুন তাৰিখে আমাক কন্দুৱাই পৰলোকলৈ গমন কৰে। অসমবাসীয়ে তেখেতৰ মৃত্যুৰ দিনটো বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰি আহিছে। ধন্যবাদ।